Kapilado namna kamera itu. Amar mathar helicopter এখন গৈ আছে। কি ধুনীয়া লোকেশ্যন। কাষতে নদী। শিবু চিয়াং ঠাইডোখৰৰ নাম আপোনালোকে জানুৱাৰী ডিচেম্বৰ মানত আহিব। অতিকৈ ধুনীয়া ঠাই শিবু চিয়াং। আচৰিত ধুনীয়া ঠাই, আপোনালোকে আহি খুব ভাল পাব। শিবু চিয়াং বুলি ঠাইডোখৰ এই পাছিঘাট টাউনৰ পিছফালে যিটো নেকি এয়াৰপৰ্টৰ এই বেক চাইডে এইখন নদী আছে। ঠাইডোখৰৰ নাম শিবু চিয়াং বুলি কয়। সেই সিফালে ওখ ওখ পাহাৰ, পানীৰ কোনো টেনশ্যন নাই, একদম মানে গোটেই হিলাময়, বহুত ধুনীয়া ঠাই। এইপিনে সেই পাহাৰৰ দুইটা পাহাৰৰ মাজৰ পৰা বৈ আহিছে এখন নদী। মুঠতে আহিব, কি ভাল লাগিব। আৰু মোৰ ভিডিঅ'টো যিমানে চাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। জানুৱাৰী ডিচেম্বৰ মাহৰ অতিকৈ আনন্দময় আৰু কোনো ইয়াত টেনশ্যন নাই। খৰি চৰি সম্পূৰ্ণ চব যোগাৰ আছে। আপোনালোকে একো মানে খুব নকওঁ আৰু ইমানেই ধুনীয়া পৰিৱেশ। সেই ইফালে আকৌ ধুনীয়া ধুনীয়া বগৰী গছ আছে। আপোনালোকে সেইপিনৰ পৰা এইপিনে ৰাস্তা আছে, তাত ৰাস্তাও খুব ধুনীয়া। ৰাস্তাৰ কাৰণেও কোনো প্ৰব্লেম নাই আৰু জেগা পৰিয়ালবৰ্গ লৈ আহিব, খুব ভাল জেগা। থেংক ইউ। আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চাই ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব। জানুৱাৰী আৰু ডিচেম্বৰ মাহৰ অতিকৈ সুন্দৰ ঠাই। থেংক ইউ। এয়া চাওক অৰুণাচলৰ মেথু। নদীৰ কাষত বহি আছো, কি ধুনীয়া লোকেশ্যন, চাই কি ভাল লাগিব। পিকনিক প্লেচ আহিব। নদী আছে, পাহাৰ আছে, কি ধুনীয়া লোকেশ্যন। আপোনালোকে আহিব ইয়াত জানুৱাৰী মাহত, কি ধুনীয়া ঠাই। ইয়াৰ নতুন আইটেম, বিয়েৰৰ বটলত আমি মাংস সিজাই আছোঁ। পিনে কাষতে নদী, কি ধুনীয়া ঠাই। আপোনালোকে আহিব নিশ্চয়। মোৰ ভিডিঅ'টো যিসকলে চাইছে, ঠাইডোখৰ ইমানেই ধুনীয়া ঠাই, আপোনালোকে আহি অতি আনন্দ পাব। খৰিৰ অভাৱ নাই, ওচৰতে গছ গছনিও আছে। ঠাইডোখৰ এবাৰ দেখাই দিছোঁ, চাওক ইমানেই ধুনীয়া। আমি মাংস বনাই আছোঁ। তুলিছে আৰু আমাৰ মাংস। খৰি কি ধুনীয়া জ্বলিছে খৰিখিনি।
মুঠতে নকওঁ আৰু আপোনালোকে নিশ্চয় ভাল পাব ঠাইডোখৰ কি ধুনীয়া সেইখিনি পাহাৰ ওপৰৰ পৰা মাংস বনি আছে এয়া আমাৰ টেষ্টি মাংস হৈ গ'ল এতিয়া মাংস খাব লাগে নমস্কাৰ আপোনালোকক সকলোকে ৱেলকাম জনালোঁ মোৰ হেমন্ত মিলি ব্লগ চলে আপোনালোকে মোৰ ভিডিঅ'টো চাই কমেণ্ট লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মই আজি এনেকুৱা নতুন ঠাই এডোখৰলৈ আহিলোঁ ইমানেই সুন্দৰ জেগা আপোনালোকে চাই আৰু আহি খুব ভাল পাব পিকনিক প্লেচ গতিকে আহিব আপোনালোকক মই দৃশ্যটো দেখাই আছোঁ এখন কি ধুনীয়া নদী সেই নদীৰ মুঠতে ইটো পাৰে পাহাৰ আহি বহুত ভাল পাব গতিকে আহিব মোৰ ভিডিঅ'টো চাই আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ৰাতি খাই যাবলৈ ৰেডি হ'লোঁ আন্ধাৰ হৈ গ'ল অলপ বেলি ডুবিলে সেইফালে জোন ওলালে গতিকে আমি এতিয়া গৈ আছোঁগৈ আমি এই মোবাইলৰ পোহৰৰ পৰা আপোনালোকক অলপ কি ভাল লাগিলে আপোনালোকে নিশ্চয় আহিব এই ঠাইডোখৰলৈ বৰ ধুনীয়া অতি মনোৰমা দৃশ্য কোনো প্ৰব্লেম নাই আহি বহুত ভাল লাগিলে আজিলৈ মোৰ ভিডিঅ'টো এই শেষলৈকে যোনে যোনে চাই দিলে সকলোকে থেংক ইউ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাব ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব থেংক ইউ মিচিং মেঘামুৰ ৰয় জয় আই অসম নমস্কাৰ আমি এতিয়া পাৰ্টি খাই গৈ আছোঁগৈ তামাম এনজয় কৰিলোঁ তামাম ভাল লাগিলে আপোনালোকে আহিব আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব